Happy birthday to you. What do you say? Happy birthday, dear. Yeah, my ready boy. Gulu. Did you get away? ফ্ৰেণ্ডছ গুড মৰ্ণিং মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু ময়ো একদম ভালে আছোঁ আৰু আজিতো ভালে নাথাকি পেলাই নহ'ব আজি কি জানে নাই আজি হৈ গৈছে মোৰ জন্মদিন আজি হৈ গৈছে মোৰ বাৰ্থডে আজিৰ দিনটোত মই জন্ম হৈছিলোঁ আজিৰ দিনটোত মোৰ বাৰ্থডে চ' ৰাতিপুৱা মই ভালকৈ পূজা কৰিলোঁ ভগৱানে যাতে আশীৰ্বাদ দিয়ে যাতে মানে শক্তি দিয়ে জীৱনটোত আগুৱাই যাবলৈ যুঁজি যাবলৈ চ' সেয়াই প্ৰাৰ্থনা আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই জীৱনটোত আগুৱাই যাব পাৰোঁ যুঁজি যাব পাৰোঁ ন সকলো পৰিস্থিতিতে যাতে নিজকে এডজাষ্ট কৰি যাব পাৰোঁ সেয়া আশীৰ্বাদ কৰিব ফ্ৰেণ্ডছ আপোনালোকে আজি মোৰ জন্মদিন বুলি আৰু সেয়া ৰাতিপুৱা হৈ গ'ল এতিয়া পটাপট টিফিন বনাওঁ চাহ খাওঁ তাৰপিছত শিৱৰ ভাগৰ ভাত বহাই দিওঁ এওঁলোকে শুয়ে আছে ব'লক তেন্তে হ'লে ফ্ৰেণ্ডছ দিনটো ব'লক আৰু এয়া ৰেডি কৰি লৈছোঁ ফ্ৰেণ্ডছ মোৰ চাহ আৰু পাতৰিজী উঠিলে পাতৰিজী নিজৰ চাহ খাই পেলাই গুচি গ'ল মোক এৰি থৈ পেলাই অকলে চাহ খাই পেলাই গুচি গ'ল যিয়ে নহওক এতিয়া খাম মই মোৰ চাহ Happy birthday to me. Happy birthday, happy birthday. Thank you. Happy birthday to you. Thank you. May God bless you. May God bless you. Happy birthday, happy birthday, happy birthday to you. Thank you. Thank you. Thank you, thank you, welcome. thank you. আৰু এয়া দেখিছে ফ্ৰেণ্ডছ আজি ময়ো বাহিৰত ওলাই আহিছোঁ তাৰমানে ময়ো যাম শিৱ আৰু দেউতাকৰ লগত তাৰমানে যাম মানে আমি আহোঁতে একেবাৰে এওঁ কৈছে যে মন্দিৰত সোমাই আহিম চ' সেইকাৰণে ময়ো যাবৰ কাৰণে ওলাইছোঁ আহোঁতে তাৰমানে মন্দিৰত যাম আৰু মন্দিৰত গৈ পেলাই সেৱা কৰি আহিম আৰু মোৰ গাড়ীখনত নিয়ৰ পৰি পৰি একদম অলপ পিছতে তুলি হৈ যাব আৰু আমাৰ চাৰিওফালটো ৰাতিপুৱাই উঠি ফ্ৰেণ্ডছ বহুত বেছি ধুনীয়া লাগে দেখিছেনে ফ্ৰেণ্ডছ আমি আহি পাই গৈছোঁ স্কুলত থৈ পেলাই বৰ্তমান মন্দিৰত আৰু মই গাড়ীতে চেণ্ডেলযোৰ থৈ দিলোঁ আৰু মন্দিৰত যাবৰ কাৰণে নামিছোঁ হনুমান মন্দিৰত আৰু ইয়াতে আহিয়ে দেখিছোঁ যে আগতে নাছিলে ইয়াতে নতুনকৈ এনেকৈ ফুলৰ তাৰপিছতে ষ্টেণ্ডৰ এনেকৈ দোকান দিছে ইমান ভাল লাগিছে এওঁ কৈ আছে কি হেৰি যাওঁতে পাৰিলে এডাল ষ্টেণ্ড লৈ যাম দিয়া কিন্তু আমি থ'ম ক'ত জাগা নাই যিয়ে হওক আগতে পূজাখিনি কৰি ল'ম সেৱা কৰি ল'ম তাৰপিছত চাম বাৰু কি হয় কি নহয় ল'ব পাৰোঁ নে নোৱাৰোঁ তো সেইটোৱে হৈ গৈছে হনুমান মন্দিৰ চ' ইয়াতে বৰ্তমান আহিছোঁ তাৰপিছতে চাকি ধূপ ফুল সেইখিনি বস্তু লৈ লওঁ আৰু অকণমান হাত ভৰি ধুই লওঁ তো এয়া ৰেডি কৰি লৈছোঁ ফ্ৰেণ্ডছ প্লেটত চাকি তাৰপিছতে ফুল তাৰপিছতে ধূপ তো তেওঁলোকে ৰেডি কৰি দিলে তো এয়া এতিয়া বৰ্তমান লৈ যাম মন্দিৰৰ ভিতৰত তেন্তে হ'লে ব'লক ফ্ৰেণ্ডছ সেৱাটো কৰি লওঁ আৰু আজিৰ কাৰণে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰোঁ যাতে শক্তি দিয়ে মোক জীৱনটোত আগুৱাই যাবৰ কাৰণে নে কি কয় ফ্ৰেণ্ডছ আৰু আমি ওলালোঁ ফ্ৰেণ্ডছ মন্দিৰৰ পৰা সেৱা কৰি পেলাই হনুমান মন্দিৰত মঙলবাৰে আজি মঙলবাৰো পৰিছে লগতে আমাৰ ওচৰত হনুমান মন্দিৰো আছে তাতে পূজা কৰিলোঁ আৰু এতিয়া
হৈ আছোঁ ঘৰত অলপ বহুত ভাল লাগে বহুত শান্তি লাগে কিবা এটা মানে যেন শক্তি পাওঁ তেনেকুৱা লাগে তাৰমানে আৰু ফ্ৰেণ্ডছ আমি ঘৰ আহি পাই গ'লোঁ মানে আমি কেতিয়াবাই ঘৰ আহি পালোঁ দিয়কচোন পূজা কৰি পেলাই আৰু সেনেকৈ ন ফ্ৰেণ্ডছ যোৱা বছৰ ভিডিঅ' দিছিলোঁ মোৰ জন্মদিনৰ তাৰপিছতে এই বছৰো দি আছোঁ তো চাওঁতে সেনেকৈ এটা বছৰেই পাৰ হৈ গ'ল হয়নে দিনবিলাক কেনেকৈ আগুৱাই যাই আছে আৰু দিনবিলাক যে আগুৱাই যাই আছে আমিতো আৰু বেক কৰিও যাব নোৱাৰোঁ আৰু পিছুৱাই যাব নোৱাৰোঁ যে আৰু অলপমান সৰু হৈ যাওঁ আৰু অলপমান বছৰটো অলপমান পিছুৱাই যাওঁ তো দিনবিলাক যেনেকৈ আগুৱাই যাই আছে নহয় মানে ইমান স্পীডত আগুৱাই যাই আছে পুতুককৈ এটা বছৰ পাৰ হৈ যায় পুতুককৈ 2টা বছৰ পাৰ হৈ যায় তো ইমান স্পীডত আগুৱাই যাই আছে তো আমি মানে সেই স্পীডটো মানে ধৰি পেলাই আগুৱাই যোৱাটোহে কথা এতিয়া নে কি কয় ফ্ৰেণ্ডছ তো জীৱনত যিহেতু আমাক ভগৱানে জন্ম দিছে তো আমি কামবিলাক কৰি যাবই লাগিব হয়নে নহয় গতিকে সেই স্পীডটো ধৰিব লাগিব যেনেকৈ সময় গৈ আছে পূৰা সময়ক একদম স্পীডত ধৰি আগুৱাই যাব লাগিব তো কেনেকৈ যে দিনবিলাক পাৰ হৈ গৈ আছে ন তো তাকে মই ভাবি পেলাই ভাবিছোঁ যে আপোনালোকৰ লগতো কথাখিনি পাতোঁ ভাল লাগিব সেইকাৰণে অলপমান ৰ'দত বহি লৈছোঁ আৰু ফ্ৰেণ্ডছ দেখিছে এয়া মই যাব ওলাইছোঁ আৰু আজি স্কুলত যাব ওলাইছোঁ আৰু আজি বাৰ্থডে বুলি অলপমান ৰঙা হালধীয়া সেউজীয়া নীলা যত যিমান আছে অলপমান কালাৰফুল পিন্ধিছোঁ কাপোৰ আৰু মই এনেও অলপমান কালাৰফুল হৈ পেলাই অলপমান জীৱনত ৰং আনিবৰ কাৰণে মই বহুত চেষ্টা কৰোঁ যাতে মোৰ জীৱনটোত সকলোৰে জীৱনত যাতে ৰঙেদি একদম ভৰি পৰক সদায় ৰঙীন হৈ থাকক জীৱন তো সেইকাৰণে আজি ৰঙা পিন্ধিছোঁ আৰু বলক ফ্ৰেণ্ডছ এতিয়া আমি লাহে গৈ থাকোঁ আৰু এতিয়া হৈ গৈছে ফ্ৰেণ্ডছ একচুৱেলি সন্ধিয়াৰ সময় আমি আহিলোঁ জিৰালোঁ আৰু এতিয়া দেখিছোঁ যে কলিং বেল বাজিছে চ' এতিয়া দাদা আহিছে মোক এনেই বাৰ্থডে উইচ কৰিবৰ কাৰণে তাৰপিছতে পঞ্চী আহিছে আৰু শিৱে এয়া দেখিছে নাই মধুৰিআম গোটেইকেইটাকে 2টাকে মধুৰিআম খাব দিছোঁ ধাম ধুম মধুৰিআম খাই আছে আৰু এয়া দেখিছে ফ্ৰেণ্ডছ এওঁ আনিছে ছাৰপ্ৰাইজ বাৰ্থডে কেক যিটো এতিয়া বৰ্তমান মই কাটিব লৈছোঁ Happy birthday, dear Ma. Happy birthday. No, mak khoi dia. Style fresh mane. Minor hai birthday aru aji ta mane aru. আৰু এতিয়া ফ্ৰেণ্ডছ অলপমান টেকআপ কৰি পেলাই ওলাইছোঁ ডিনাৰত যাবৰ কাৰণে তাৰপিছতে এওঁ আহি পেলাই কেক কাটিলোঁ যে কেক কটাৰ পিছতে ক'লে ব'লা বাহিৰত খাই আহোঁ যায় মইতো এনেও ফ্ৰেণ্ডছ ভাবি আছিলোঁ দিয়কচোন যে ঘৰত নাখাওঁ অভিয়াছলি বাহিৰতে খাম তো কিয়নো এৰি দিওঁ চান্সটো হয়নে নহয় আজি বাৰ্থডে বুলি পেলাই দিনটোতো থাকিলোৱে বাৰু ঘৰত চ' অকণমান এনেই টেকআপ কৰি পেলাই যাবৰ কাৰণে ওলাইছোঁ অলপমান ভাল লাগিব নহয় বাৰ্থডে গাৰ্ল নহয় মানে বাৰ্থডে ওমেন যিহেতু যিয়ে হওক কিয় সেইকাৰণে মই যাব ওলাইছোঁ অকণমান কাজল লগালোঁ কাজল বৰ্তমানলৈকে লগোৱা নাই ফ্ৰেণ্ডছ আৰু মই আইলাইনাৰ নলগাওঁ বুলি ভাবিছোঁ আজি জাষ্ট মই অলপমান আইশ্বেডো লগাই পেলাই মাস্কাৰাটো লগাইছোঁ বেছি আইলাইনাৰ কেতিয়াবা লগাবৰ কাৰণে মনো নাযায় কেতিয়াবা মন যায় কেতিয়াবা মন নাযায় চ' সেয়া লগালোঁ আৰু মুখত 1-2টা মোৰ গুটি উঠিছে দেখা পাইছে আৰু লগে মই সেইখিনি অলপমান কৰিলোঁ ফাউণ্ডেশ্যন লগালোঁ তাৰপিছতে আৰু অকণমান এতিয়া হাইলাইটাৰটো যে থাকে তো সেই হাইলাইটাৰটো অকণমান ইউজ কৰি আছোঁ তো এয়াই হৈ গৈছে মোৰ আজিৰ মেকআপ মই ৰেডি হৈ গ'লোঁ এতিয়া অলপমান আমি এনেই ওলাই যাম আৰু আজি জন্মদিন বুলিও কি মই ৰাতি ভাত বনাম নেকি জন্মদিন বুলি এসাঁজ বাহিৰত খাব লাগিব ফ্ৰেণ্ডছ খাব লাগিব নহ'লে মই একদম কান্দি কিবা হৈ যাম যি নহওক এওঁ আহিলে তাৰপিছত এওঁ ছাৰপ্ৰাইজ বাৰ্থডে কেক ছাৰপ্ৰাইজ মানে কি জানোৱে কেক এটাটো ধৰক আনিবই তো সেইটো আনিলে ঠিক সময়তে দাদা আহিল পঞ্চী আহিল আৰু ৰাতিপুৱাৰ পৰা মই উইচ পাই আছোঁ মই সকলোৰে ফালৰ পৰা মা তাৰপিছতে শাহু তাৰপিছতে বাহঁতৰ পৰা তো মোৰ যিমান কাজিনছ আছে মোৰ যিমান ফ্ৰেণ্ডছ আছে চবৰে পৰা পাই আছোঁ আৰু সকলোকে মোৰ ভিডিঅ'ৰ জৰিয়তেও বহুত ধন্যবাদ তো সেই আশীৰ্বাদ সেই ব্লেছিংছ সেই উইচেছখিনিয়ে মানুহৰ জীৱনত লাগে বহুত ডাঙৰ বস্তু সেইখিনি আৰু মানুহে ভাল পোৱাটো বহুত ডাঙৰ কথা যদি কোনোবাই মোক ভাল পায় তো সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা যিয়ে হওক ফ্ৰেণ্ডছ তো এতিয়া মই এনেকৈ চিম্পুলকৈ অলপ চলপ মেকআপ কৰি পেলাই ওলাইছোঁ কাৰণ কিয় নহ'লে ভাল নালাগে নহয় ফটোবিলাক উঠিলোঁ তো যিয়ে হওক ফ্ৰেণ্ডছ বলক আৰু ফ্ৰেণ্ডছ আজি এটা ছাৰপ্ৰাইজ পাই গ'লোঁ ছাৰপ্ৰাইজটো হ'ল কি জানেনে মই ভাবিছিলোঁ এওঁ কৈ আছে যে হেৰি এনেই আমি য'তে যাওঁ নৰ্মেল তাতে যাম আৰু কিন্তু এতিয়া আনিছে যে গাড়ীখন ৰখাই দিছে বাৰ্বিকিউ নেশ্যন আৰু আপোনালোকক যে কওঁ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ বাৰ্বিকিউ নেশ্যনত আগতে মই ট্ৰাই কৰা নাই হোৱা নাই তো বৰ্তমান নামি লওঁ বলক এয়া আমি এতিয়া উঠিলোঁ লিফ্টত বোলে এতিয়া আমি উঠি ল'লোঁ লিফ্টত
চিধা যাম ওপৰত বাৰ্বিকিউনেশ্যন আৰু ছেকেণ্ড ফ্ল'ৰ পাই So, আমি আছোঁ এতিয়া বাৰ্বিকিউ আৰু ইয়াৰ পৰা ওলাই ল'ম ইয়াৰ পৰা ইয়াতে কিবা কিবি তেওঁলোকৰ মানে ৰুলছবিলাক বুজাইছে যিহেতু আমি আগতে অহা নাই চ' ইয়াৰ পৰা ওলাই ল'ম ওলাই লৈ পেলাই ক'ম আপোনালোকে হয়তো বহুতো আহিছে কিন্তু মই যিহেতু অহা নাই মই শ্বেয়াৰ কৰিলে বৰ ভাল লাগিব সেইকাৰণে এতিয়া আইচক্ৰীম হাহাকাৰ লাগি গ'ল আৰু আমাৰ আৰু ফাৰ্ষ্টতে দেখিছে ফ্ৰেণ্ডছ এয়া দি দিছে আমাক গ্ৰিল নিজে নিজে কৰি পেলাই নিজে নিজে খাব লাগিব আৰু আজি যিহেতু আমাৰ ভেজ হয় টিউজডে ফ্ৰেণ্ডছ চ' সেইকাৰণে আমি ভেজ আইটেমে ল'ব লাগিব তো এওঁ বা শিৱে খাব পাৰে মইতো বাৰু নাখাওঁ চ' ইয়াতে কিবা কিবি পনীৰ টিক্কা তাৰপিছত কৰ্ণ তাৰপিছতে এয়া আনাৰস তাৰপিছতে এনেকৈ কিবা কিবি আমি বৰ্তমান গ্ৰিল কৰি পেলাই খাব দিছে তাৰে পিছত যে দেখিছোঁ ফ্ৰেণ্ডছ এটা এটাকৈ বস্তু আহি আছে এয়া আহি গৈছে চাট আলুৰ চাট তাৰপিছত আহি গৈছে ফুচকা তাৰপিছত এইটো আহি গৈছে এইটো বা কি কৈছিলে ফ্ৰেণ্ডছ পাহৰি গ'লোঁ বস্তুটো এইটো হ'ল আলু টিক্কি তাতে এনেকৈ গাৰ্নিছ কৰি পেলাই দিছে কিবা তো এইবিলাক মই চব খাই চাম আৰু ক'ম আপোনালোকক কেনেকুৱা লাগে যিহেতু প্ৰথম কিবা এটা বস্তু এক্সপিৰিয়েঞ্চ কৰিলে সেই বস্তুটো শ্বেয়াৰ কৰি পেলাই ভাল লাগে ন ফ্ৰেণ্ডছ তো এইটো এটা লৈছোঁ মই তাৰপিছতে মজিটো তাৰপিছতে শিৱে লৈছে জুচ তাৰপিছত লৈছে আইচক্ৰীম আৰু এতিয়া দি দিছে ফ্ৰেণ্ডছ পাস্তা মানে কি ক'ম মানে এটাৰ পিছত এটা ভেজ হ'লেও মানে কিবা কিবি আইটেম আহি আছে আৰু শিৱে একদম পূৰা ষ্ট্ৰবেৰী আইচক্ৰীম লৈ লৈছে আৰু বহুত হেপী মানে ইমান হেপী মোক দেখাই আছে মানে ইমান বেছি হেপী মানে জুচ খাই পেলাই চ' দেখিছে ফ্ৰেণ্ডছ আকৌ সেইফালে দি দিছে ফ্ৰেঞ্চ ফ্ৰাইজ তাৰপিছতে অধিক মাছক বগলী কণা হোৱা বুলি যে কয় আমাৰো মানে সেনেকুৱাই হৈছে তাৰমানে আৰু ইয়াৰে বস্তুবিলাক ইমান বস্তু দিছে আমি ট্ৰাই কৰি আছোঁ টেষ্ট কিন্তু বহুত অচম হয় অচম টেষ্ট পাপৰি চাট ফুচকা আমি বেলেগ বস্তু নল'লেও হৈ যাব এটা খাবা আহা এনেই মানে কথা পতা সময় নাই ইয়াতে ফ্ৰেণ্ডছ আহিলে বুজিছে আজি আহি পেলাই বুজি পাইছোঁ ইয়াতে অকল খাব লাগিব আহি পেলাই তাৰমানে খাৱা আৰু খাৱা থেংক ইউ মোক বেছি নিদিবা আৰু সাধাৰণতে মই পাস্তা খাই পেলাই ইমান বেছি ভাল নাপাওঁ ফ্ৰেণ্ডছ কিন্তু আজি পাস্তাটো ইয়াতে টেষ্ট কৰি চাম কাৰণ ইয়াতে টেষ্টবিলাক সঁচাকৈ বহুত বেলেগ লাগিছে খাই পেলাই এইটো জ্বলা একদম নাখাব পাৰিবা ধুনীয়া ধুনীয়া টেষ্ট যিটো পাপৰি চাট দিছে যিটো ফুচকা দিছে ধুনীয়া মানে আৰু ফ্ৰেণ্ডছ এয়া দেখিছে সেই পাইনাপলটো যে গ্ৰিল কৰিব দিছিলোঁ তো সেই বস্তুটো এতিয়া মানে টেষ্ট কৰিব লৈছিলোঁ আনাৰসটো খাই পেলাই কেনেকুৱা লাগে অভিয়াছলি ভালেই লাগিব কাৰণ কিয় দেখিবৰ কাৰণে ইমান ধুনীয়া কিবা এটা ডিলিচিয়াছ লাগিছে ন ফ্ৰেণ্ডছ তো যেতিয়া নতুন নতুন বস্তু এক্সপিৰিয়েঞ্চ কৰা হয় জীৱনত যিকোনো বস্তু তো সেইখিনি বস্তু ফ্ৰেণ্ডছ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে বাবেহে মই শ্বেয়াৰ কৰিছোঁ যে বাৰ্বিকিউ নেশ্যনত আমি আগতে অহা নাই চ' ইয়াতে যিহেতু প্ৰথম আহিছোঁ তো ইয়াৰে বস্তুবিলাকনো কেনেকুৱা তাৰপিছতে আপোনাৰ খাদ্যখিনি কেনেকুৱা গোটেই ভিউটো অকণমান আপোনালোকক দেখাই দিওঁ তো ভাল লাগিছে বহুত আহি পেলাই আৰু গোটেইখিনি ভেজ যদিও মানে খানা তো বহুত বেছি ধুনীয়া লাগিছে আৰু বহুতবিলাক আইটেমটো আমি নাজানো নহয় ফ্ৰেণ্ডছ নাজানো আৰু নামো নাজানো হেৰিও নাজানো গতিকে আমি ফুচকা চাট খোৱা মানুহ গতিকে চাট খাম আৰু এইয়া ফ্ৰেণ্ডছ এওঁ লৈ আনিছিলে কেশৰ পিস্তা কুলফি তাৰমানে কুলফিও আছে ইয়াতে তাৰপিছতে আইচক্ৰীমো আছে ডিজাৰ্টত আৰু কিবা কিবি আছে আমি সেইবিলাক লাষ্টত গৈ পেলাই চাম বৰ্তমান টেষ্ট কৰিছোঁ মই কুলফিটো টেষ্ট খাই মোৰ এনেকুৱা আহিছে অৱস্থা আৰু এয়া ফ্ৰেণ্ডছ মই এতিয়া ভেজ আইটেমত লৈছোঁ ডাল মাখানি তাৰপিছতে পনীৰ তাৰপিছতে ভেজ দম বিৰিয়ানী লৈছোঁ মই তো বৰ্তমান আমি খাই লওঁ খানা আৰু এতিয়া আহি গৈছোঁ আমি আইচক্ৰীমৰ তাতে কুলফি প্ৰথমতে মানে কুলফি খাম তো শিৱে খাব প্ৰথমতে মেংগ' ফ্লেভাৰৰ কুলফি খাব তাৰপিছতে তাতে এনেকৈ মেংগ' চিৰাপ দি দিছে ধুনীয়াকৈ মেংগ' চিৰাপ দি দিছে তাতে আৰু মই খাম কেশৰ পিস্তা কুলফিয়ে মই খাম তো সেইটো খাই ইমান ধুনীয়া লাগিছে টেষ্টটো তো মই সেইটোৱে খাম শিৱে খাব মেংগ'
আৰু ইয়াতে মানে ফ্ৰেণ্ডছ বাৰ্থডে ছাৰপ্ৰাইজ পাই গ'লোঁ এটা বস্তু মানে ইয়াতে মোৰ ভাল লাগিছে কি যদি কাৰোবাৰ বাৰ্থডে থাকে বা তেনেকুৱা যদি কিবা অকেজন থাকে তো তেওঁলোকে এনেকৈ লাষ্টত চেলিব্ৰেট কৰে তেওঁলোকৰ ফালৰ পৰা এটা সৰু কেক দিয়ে চ' আমি সেইটোৱে কাটিছোঁ বৰ্তমান আৰু ইয়াতে কাটা বাৰ্থডে কেকটো ফ্ৰেণ্ডছ এনেকৈ বাকচত বঢ়িয়াকৈ বান্ধি দিছে তো এইটো এতিয়া মই বঢ়িয়াকৈ লৈ যাম ঘৰত হৈ গ'ল এতিয়া বাৰ্থডে আৰু বাৰ্থডে বুলি খোৱা লোৱা হৈ গ'ল ইয়াতে এতিয়া শেষ পাতলা কৰি দিলা আৰু শেষ মোৰ এতিয়া বাৰ্থডে 2 ঘণ্টা পিছত শেষ হৈ যাব এতিয়া ঘড়ীত বাজিছে 10:05 বহুত ভাল লাগিলে আৰু এনেদৰেই ফ্ৰেণ্ডছ কেইখনমান ফটোৰ সৈতে আজিৰ ভিডিঅ'টো শেষ কৰোঁ যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে হ'লে এটা লাইক নিশ্চয় কৰি দিব আৰু লগতে যিসকলে নতুন চাই আছে ছাবস্ক্ৰাইব নিশ্চয় কৰিব ফ্ৰেণ্ডছ মোৰ চেনেল